ঈশ্বৰনি মুং লগাই ঈশ্বৰৰ নাম ল'লোঁ যাত্ৰা আৰম্ভ কৰোঁ বলক। এটা DSLR কেমেৰা আনিবলৈ যাই আছোঁ, আৰম্ভ কৰিছোঁ এই বলক। বহুত দিনৰ এটা সপোন আছিল DSLR এটা কেমেৰা কিনিব আৰু ৱায়াৰলেছ মাইক্ৰফোন এটা ল'ব কাৰণে। চাই থাকিব আপোনালোকে, আৰম্ভ কৰিছোঁ এয়া। মোৰ লগত আছে শংকৰ ডেকা, বাইকত যাওঁ। ওম নমঃ শিৱায়। কেনে লাগে আপোনালোকে চাই থাকিব। শংকৰ আৰু মই। এই শংকৰ, এই কিবা ল'ব লাগিছিল নেকি ৰেইনকোটটো? তই লোৱা নাই না? এতিয়া ঠিক নাই না ক'ত কি পাওঁ। বলচোন যাই থাকোঁ। হা ৰ'দ ল'ব বলক। এই আমাৰ মন্দিৰ, বাথৌ মন্দিৰ। ৰাস্তা বেয়া, শ্ল' মোচন। এই আমি আহি পালোঁ মেনাপাৰা। এই আমাৰ তেল ডিপুত তেলটো ভৰাই লওঁ, ডাইৰেক্টটো গুৱাহাটী। তাৰপিছত 500 লৈছোঁ মাত্ৰ। কিমান খাই চাওঁ বাবা ধৰ। এয়া যাত্ৰা আৰম্ভ হ'ল আমাৰ ৰাষ্ট্ৰীয় ঘাইপথত, 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। এয়া এইটোৱে কৈ আছোঁ, মানে বহুতবাৰ গুৱাহাটী গৈছোঁ, কিন্তু জীৱনত প্ৰথমবাৰৰ কাৰণে দুচকীয়া বাহনেৰে গুৱাহাটীলৈ যাত্ৰা কৰিছোঁ। মানে এইটোৱে সমস্যাৰ কাৰণে মই আজি গুৱাহাটী যাই আছোঁ। মানে ৱায়াৰলেছ মাইক্ৰফোন এটা ল'ব লাগে আৰু DSLR এটা কেমেৰা। আৰু ৱায়াৰলেছ কেমেৰা ৱায়াৰলেছ মাইক্ৰফোন নোহোৱাৰ কাৰণে শব্দটো ভালকৈ উঠা নাই কাৰণে মই ভইচ অভাৰ কৰিলোঁ। কথাখিনি এইখিনি কৈ আছোঁ আপোনালোকক, কিন্তু মই ভইচ অভাৰ কৰি পেলাই এই ৰ'ড মাইক্ৰফোনটো আনি পেলাই মই ভইচ অভাৰ কৰিছোঁ। কেনে লাগিছে নাজানো, প্ৰথমবাৰৰ কাৰণে মই এইটো ব্যৱহাৰ কৰিছোঁ এই মোৰ ভিডিঅ'টিত। আৰু মই এইটো ভিডিঅ'ত আপোনালোকে দেখা পাই আছে, তাতে অডিঅ'টো নষ্ট হৈছে কাৰণে মই অডিঅ'টো মিউট কৰি পেলাই ভইচ অভাৰ কৰিছোঁ। আৰু আজি প্ৰথমবাৰৰ কাৰণে জীৱনত প্ৰথমবাৰৰ কাৰণে গুৱাহাটীত দুচকীয়া বাহনেৰে গৈ আছোঁ। বহুতবাৰ গৈছোঁ গুৱাহাটীত, কিন্তু দুচকীয়া বাহনেৰে নহয়। চাই থাকিব। আমাৰ ভকতপাৰা, মানে আমি ওদালগুৰি ডিষ্ট্ৰিক্টৰ, কিন্তু আমি এতিয়া বৰ্তমান আহি পালোঁ দৰং ডিষ্ট্ৰিক্টত মঙলদৈ কলৰ টাউনত আহি পাইছোঁ। এয়া মঙলদৈ টাউনৰ দৃশ্য আৰম্ভ হৈছে। আহি আমি মঙলদৈ টাউনখন পালোঁহি। মঙলদৈ মিউনিচিপাল বৰ্ড। আৰু ইয়াত মেইন টাউনলৈ যোৱা ৰাস্তা ঘাইপথৰ পৰা, ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উত্তৰে মঙলদৈ মেইন টাউনলৈ যোৱা ৰাস্তা। আৰু ইয়াত ডাকঘৰ, পোষ্ট অফিচ, মঙলদৈ টাউন। আৰু ইয়াত DC অফিচ। আৰু ইয়াত মঙলদৈ জেলখানা। তাৰপিছত এয়া সৰ্বজনবিদিত ৰাস মহোৎসৱ ইয়াতে হয়, কিন্তু কৰোণাৰ কাৰণে যোৱা বছৰত হোৱা নাছিল, আৰু এইবাৰ কি হয় নাজানো। আৰু এতিয়া আমি এই দলংখন পাৰ হৈ আহি পালোঁ ফেবাৰঘাট বাছ ষ্টেণ্ড। ফেবাৰঘাট বাছ ষ্টেণ্ড চাওক আপোনালোকে, কিন্তু বাছ দেখিবলৈ নাই, কিয়নো বাছ চলাচলত নিষেধাজ্ঞা কৰি থৈছে চৰকাৰে। আৰু এতিয়া আমি আহি চিপাঝাৰ টাউন পামহি। দেখা পাই আছে আপোনালোকে। এয়া চিপাঝাৰৰ মাছ মজিয়াত আছোঁ আমি। আপোনালোকে দেখা পাই আছে চিপাঝাৰৰ চাৰিআলি। আৰু এই আমাৰ গাড়ীৰ ওচৰত আমাৰ ভকতপাৰাৰে। বৰ্তমান আমি আহি পাইছোঁ দৰং বিখ্যাত, অসম গৌৰৱ নাৰিকলী মন্দিৰ, শিৱ মন্দিৰ। সদশেষত আহি পালোঁ এতিয়া বাইহাটা চাৰিআলি। এয়া উত্তৰে যোৱা, এইফালে উত্তৰে যোৱা, সোঁফালে পশ্চিম। আমি এতিয়া দক্ষিণমুৱা হ'লোঁ, বাইহাটা চাৰিআলি অতিক্ৰম কৰিলোঁ।
আৰু আহি আমি এতিয়া উত্তৰমুৱা ফ'ৰলেন ৰাস্তাত তীব্ৰ বেগত গাড়ী চলাই আছে শংকৰ ডেকা। আপোনালোকে দেখা পাই আছে এয়া শংকৰ ডেকা ড্ৰাইভ কৰি আছে NS 200 তামাম স্পীডত। ধুনীয়া ড্ৰাইভ কৰে, ভাল লাগিছে। আৰু স্পীডোমিটাৰটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, 70 to 70 কিবা কিবি দেখা পাই আছে। আৰু তীব্ৰ গতিত আমি যাই আছোঁ গুৱাহাটীৰ ফালে। আৰু এয়া মাজে মাজে বৰষুণ পাইছোঁ। ৰেইনকোটটো ল'ব লাগিছিল যদিও বেছি চটো-পটো হ'ব বুলি আৰু কিমান কি লৈ থাকিব। 4চকীয়া বাহন হ'লে কথা নাছিল, গোটাই উঠাই আনিলে হয়। কিন্তু ইয়াত 2চকীয়া বাহনৰ কাৰণে ৰেইনকোটটো লৈ নাথাকিলে সেইকাৰণে অলপ অসুবিধাত পৰিছোঁ। কিন্তু কিনকিনীয়া বৰষুণ, তেনেকুৱা জোৰেও বৰষুণ দিয়া নাই। আৰু এই দৃশ্যটো চাওকচোন, পাহাৰৰ দৃশ্য ইমানে ভাল লাগিছে, আপোনালোকে দেখা পাই আছে এই পাহাৰৰ দৃশ্যটো। কিন্তু আমি গাড়ীখন ৰখাই ফালে যদি ফটো উঠালোঁ হয় ভাল লাগিল হয়, কিন্তু সময় নাই, কিনকিনীয়া বৰষুণ। আৰু এইফালে সময় যথেষ্ট হৈছে কাৰণে আমি গাড়ী চলাই আছোঁ আৰু অতি সোনকালে যাই ফালে উভতাৰ ৰাস্তাটো আমি চিন্তা কৰিছোঁ, উভতিব লাগিব। আৰু তথাপি মই এয়া দৃশ্যটো আপোনালোকক দেখুৱাই আছোঁ, সুন্দৰ দৃশ্য আমাৰ চাংচাৰিৰ। আৰু এয়া ৰেড হৰ্ণ ডিভিজনৰ এয়া সৈনিকৰ কেম্প এয়া দেখা পাই আছে আপোনালোকে। আৰু এয়া ডিভাইডাৰত পানী, আৰু ইয়াৰ কাৰণে আমাৰ বাইকটো অতিকৈ লেহেম গতিত চলাবলৈ বাধ্য হৈছে শংকৰ ডেকাই, কিয়নো বৰষুণৰ পানী ৰাস্তাত আছে। আৰু মাঠগাৰ্ডটো খুলি লোৱাৰ কাৰণে যথেষ্ট অসুবিধাত পৰিছোঁ। মই পিছফালে বহি আছোঁ, যিহেতু মোৰ পিঠিত পানী উঠি গৈছে, পিছৰ চকাৰ পানীটো উঠি গৈছে। ইয়াৰ কাৰণে গাড়ী শ্ল' মোশ্যনত চলাই ফালে এই আগত গাড়ীখন ৰখাবলৈ দিছোঁ, কিয়নো খন্তেক বিৰতি ল'ম আৰু এইখিনিতে মোৰ ভিডিঅ'টো মই সমাপ্ত কৰিম। কিয়নো বেছিকৈ দীঘলীয়া হ'লে আপোনালোকে আমনি পাবৰ কাৰণে মোৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে আৰু মোৰ অন্য খণ্ডবোৰ চাই মোক সহায় কৰিব। আজি ইমানতে সমাপ্ত কৰিলোঁ, ধন্যবাদ।